নমস্কাৰ। আজি ভিডিঅ'টো পূজা ৰুমৰ পৰা আৰম্ভ কৰিছোঁ। ছোৱালীজনী আৰু মই ধুনীয়াকৈ গা পা ধুই ল'লোঁ। ছোৱালীও চাদৰ মেখেলা পিন্ধি লৈছে। আজি শৰাই আগবঢ়াইছোঁ। আজি হ'ল গৰুৰ বিহু। গৰুৰ বিহু দিনাখন ধুনীয়াকৈ শৰাই আগবঢ়াইছোঁ ঘৰতে। আজি ক'তো ওলাই নাই যোৱা। আৰু ছোৱালীজনী ধুনীয়াকৈ ধূপ জ্বলাই আছে। মানে ইয়াত এজোপা তুলসী গছ আছিলে। তুলসী গছজোপা এতিয়া মানে শুকাই গ'ল। তাতে ছোৱালীজনী এতিয়া ধূপ জ্বলাইছে। আৰু ভিতৰতে বাবাৰ ফটো আছিলে। বাবাৰ ফটোটো ধুনীয়াকৈ ধূপ জ্বলালে। আৰু ভিতৰৰ শৰাই ভাগ আপোনালোকে চাই লওক মই কেনেকৈ দিছোঁ। গামোচা আৰু বিচনী আৰু ডলা আপোনালোকৰ ফালে দিয়ে প্লিজ কমেণ্ট কৰিব। আজি এনেকৈ দিলোঁ শৰাই ভাগ। মোৰ শৰাই দিয়া হৈয়ে গ'ল। ছোৱালীজনী আৰু ওচৰৰ ৰুমৰ ছোৱালীজনী খাই আছে। মই ধুনীয়াকৈ প্ৰসাদ ভাগ কৰি লৈছোঁ খুৰীহঁতক দিবৰ কাৰণে। ময়ো খাই ল'লোঁ নিজে। মোৰ প্ৰসাদ খোৱা হৈয়ে গ'ল। চিৰা মুড়ি খাম এতিয়া। আৰু আপোনালোকক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধুনীয়াকৈ যোৱাকালি পিঠা বনাইছিলোঁ ঘৰতে। এইটো হৈছে ভজা পিঠা আৰু তেল পিঠা। ভজা পিঠা। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব। আৰু খুৰমা বনাইছিলোঁ। আপোনালোকক যদি ৰেচিপি লাগে প্লিজ কমেণ্ট কৰি ক'ব। আৰু ছোৱালীজনীৰ আজি কাপোৰ পিন্ধা দৃশ্য চাই লওক ধুনীয়াকৈ। আৰু ভিডিঅ'টো ইমানেই আছিলে। বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।